শিশুৰ পৰা বৃদ্ধলৈ প্ৰিয় তেওঁ তেওঁৰ নামতেই যেন বহুতৰে জীৱন গীতক যেন নতুন সাজ পিন্ধাইছে তেওঁ গীততেই যেন নতুন প্ৰাণ পাইছে ডক্টৰ বেজবৰুৱাটোৱে তেওঁ যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন দা যুৱ প্ৰজন্মৰ হাৰ্থব নামেই যাৰ পৰিচয় অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বৰ্তমান সময়ত এজন প্ৰসিদ্ধ কণ্ঠশিল্পী সংগীতকাৰ সংগীত পৰিচালক আৰু চলচ্চিত্ৰ অভিনেতা সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদানৰ সম্পৰ্কে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন বোধ নাই গীত এটি কেৱল কথাৰ জোৰত কেতিয়াও জনপ্ৰিয় হ'ব নোৱাৰে যদিহে গীতটোৰ সুৰ আকৰ্ষণীয় নহয় জুবিন গাৰ্গৰ আটাইতকৈ শক্তিশালী উপাদানটোৱে হৈছে গীতৰ সুৰ জুবিনৰ সুৰতেই যেন কবিতায়ো প্ৰাণ পায় এটি গীতৰ সেয়া আকৌ এবাৰ প্ৰমাণ হ'ল ডক্টৰ বেজবৰুৱাটোৰ জৰিয়তে জুবিনৰ সুৰতেই যেন এক নতুন প্ৰাণ পাইছে ডক্টৰ বেজবৰুৱাটোৰ ছবিখনে এতিয়া যুৱ প্ৰজন্মৰ মুখে মুখে জুবিনৰ কি নাম দি মাতিম মাতিম তোমাক গীতটি কোনোৱে যদি ৰীল বনাইছে কোনোৱে আকৌ ছচিয়েল মিডিয়াত ফটোৰ মিউজিকত লগাইছে কি নাম দি মাতিম মাতিম তোমাক শীৰ্ষক গীতটি প্ৰেম বিচ্ছেদ নিৰাশা আবেগ অনুভূতিবোৰ যুৱচামে বিচাৰি পাইছে ডক্টৰ বেজবৰুৱাটোৰ আটাইকেইটা গীততে সঁচাকৈ জুবিনৰ সৃষ্টিত প্ৰেমৰ চিত্ৰণ অসাধাৰণ সেয়ে হয়তো জিঅ' চাউনত কি নাম দিম মাতিম মাতিম শীৰ্ষক গীতটোৱে অসমীয়া টপ 15 গীতৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে জুবিনৰ গীতসমূহৰ ভিতৰত স্পটিফাইত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে কি নাম দি মাতিম মাতিম তোমাক গীতটোৱে জিঅ' চাউনত উইকলি টপ 15 আছামিজৰ ভিতৰত স্থান লাভ কৰিছে কি নাম দি মাতিম মাতিম তোমাক আৰু মইনা কোন বিধাতাই শীৰ্ষক গীতটোটিয়ে ৰংঘৰ চিনে প্ৰডাকশ্যনৰ বেনাৰত 1970 চনতে মুক্তি পোৱা ডক্টৰ বেজবৰুৱাটো আছিলে অসমৰ প্ৰথমখন থ্ৰিলাৰ ছবি সেই সময়ত চিত্ৰগৃহত ধুমুহাৰ সৃষ্টি কৰা ডক্টৰ বেজবৰুৱা 50 বছৰৰ পাছত নতুন ৰূপত নিৰ্মাণ কৰা হৈছে এবাৰ ছবিখনৰ সিকুৱেল নিৰ্মাণ কৰিছে জনপ্ৰিয় AM টেলিভিছন লিমিটেডে ছবিখনৰ প্ৰযোজনাত আছিল ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু সহযোগী প্ৰযোজক ডক্টৰ অক্ষত নাৰায়ণ যি সময়ত সৰু এখন অসমীয়া ছবি 14 দিনতে চিত্ৰগ্ৰহণ সম্পূৰ্ণ হয় তেনে সময়ত ডক্টৰ বেজবৰুৱাটোৰ মাত্ৰ এটা গীতৰ চিত্ৰগ্ৰহণতে 14 দিনৰ সময়ৰ প্ৰয়োজন হৈছিল আৰু ইতিমধ্যে নৱপ্ৰজন্মই ছবিখনৰ আটাইকেইটা সংগীতকে আকোৱালি লৈছে ইফালে অভিনয়ৰ ক্ষেত্ৰতো দৰ্শকৰ মন চুবলৈ সক্ষম হৈছে ডক্টৰ বেজবৰুৱাটোৱে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন অভিনেতা সিদ্ধাৰ্থ গোস্বামী অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্য আৰু হাৰ্থব জুবিন গাৰ্গৰ অভিনয়ে যেন মন চুই গৈছে দৰ্শকৰ ভাল লাগিলে গোটেইখিনি মোটামুটি ভাল এক্টিং কৰিছে জুবিন গাৰ্গৰ ঠিকে আছে বাকী সিদ্ধাৰ্থ ভাল এক্টিং কৰিছে তেওঁ জুবিন দাই যে কয় নাচ নাচ সেইটো বেছি ভাল লাগিছে শেহতীয়াকৈ প্ৰকাশ পোৱা গীত মইনা কোন বিধাতাই সজালি শীৰ্ষক গীতটোৱেও সপ্তাহৰ ভিতৰতে মিলিয়ন ভিউৱাৰ্ছৰ লগতে সকলোৱে আদৰি লৈছে এটা গানক যেন নতুন সাজ পিন্ধালে জুবিনে মুঠতে জুবিনৰ কণ্ঠই দুগুণ সফল কৰি তুলিছে ডক্টৰ বেজবৰুৱাটোক নপুৰণি গীতৰ সংমিশ্ৰণেৰে ডক্টৰ বেজবৰুৱাটোৰ গীতক দিছে জুবিনে এক অনন্য ৰূপ